friends, all of you, good afternoon. এতিয়া এই দেখিছেনে মই পাছফালে আছো আৰু অলপ পাছতে মানে এনেকুৱা এটা ভিডিঅ' বনিবলৈ গৈ আছে নহয় মই আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিম মই আমাৰ ঘৰৰ ওচৰতে মানে আমাৰ শিৱসাগৰ ডিমৌ ওচৰতে মধুপুৰ বুলি কয় তাতে এখন নতুন স্মাৰ্ট ৰাইডাৰ নামেৰে এখন নতুন চাইকেল ডিলাৰ খুলিছে আৰু মই তাত আজি গৈ আছো আৰু বাকিখিনি মই তাত গৈ পিনি মই গোটেই ডিটেইলছ মই দেখাবলৈ চেষ্টা কৰিম আৰু লগতে জনাই থৈছো যে আজি মোৰ বাইদেউ বুলি ক'ব লাগে তাই এখন নতুন মানে স্কুটি ল'ব আৰু স্কুটিখনৰ লগতে গোটেই ডিলাৰটো মস্ত ডাঙৰ ডিলাৰটো মই আগতে দেখি আছিলোঁ কিন্তু আজি মই তাতে সোমাম তাতে ভিতৰখিনি মই চাম আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'টো একেবাৰে মানে স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব আৰু মোৰ লগতে থাকিব থ্যাংক ইউ তেতিয়াহ'লে ভিডিঅ'টো Hey kid, don't ever let them get inside your head. They'll tell you what to do in life instead of everything you know that you could get. অৱশেষত আমি আহি পালোহি এয়া দেখিছেনে এইডোখৰ হৈছে মধুপুৰ শিৱসাগৰ ডিমৌ মধুপুৰ বুলি কয় ইয়াতে লিখা আছে শিৱশক্তি অটোমোবাইলছ হিৰো এইটো হৈছে তলত আছে গ্ৰাউণ্ড ফ্ল'ৰত আছে আপোনালোকৰ স্কুটি আৰু বাইকৰ আৰু ওপৰলৈ আছে স্মাৰ্ট ৰাইডাৰ চাইকেলৰ যিটো চাইকেলৰ আমি চাবলৈ আহিছোঁ আৰু ভিতৰলৈ মই যাবলৈ চেষ্টা কৰিম এইফালে ওপৰলৈ যায় নিশ্চয় ইয়াতে বহিব দিয়ে আৰু এইফালে আছে চাগে এইফালে অফিচটো আছে চাগে এইফালে আছে অফিচটো আৰু এতিয়া আমি অফিচত সোমাই কথা বতৰা পাতি ল'ম প্ৰথমতে ये अभी ट्रेलर है पिक्चर अभी बाकी है मैं बोला है ना पिक्चर अभी बाकी है অফিচত আমি কথা বতৰা পাতি অলমোষ্ট আমাৰ যিখিনি কৰিবলগীয়া আছে সেইখিনি আমাৰ হৈ গৈছে আৰু এতিয়া আমি যাম গোটেই ডিলাৰটো চাবৰ কাৰণে এতিয়া আমি যাম প্ৰথমতে ওপৰলৈ আৰু এইফালে যায় ওপৰত আছে স্মাৰ্ট ৰাইডাৰ নামে যিটো নতুনকৈ খুলিছে আজি 2 মাহে হৈছে খোলা এইটো আমি চাবলৈ আহিছোঁ হাই ফ্ৰেণ্ডছ মই আহিছিলোঁ এতিয়া ডিমৌ মধুপুৰ বুলি কয় এইডোখৰ আৰু মই আহিছিলোঁ মোৰ ভণ্টিৰ লগত আহিছিলোঁ স্কুটি ল'বলৈ আৰু স্কুটি লোৱা হৈ গৈছে আৰু এতিয়া লগতে আপোনালোকক মই দেখাব বিচাৰিছোঁ গোটেই মানে এই গোটেই ডিলাৰখনৰ গোটেইখিনি মই দেখাব বিচাৰিছোঁ নতুনকৈ ইয়াত চাইকেলৰ এটা ডিলাৰ খুলিছে আৰু নতুন চাইকেল আছে মই আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ লগতে আহি থাকক দেখা পাব আপোনালোকে এইটো ইয়াতে আছে ওপৰতে আছে আৰু ইয়াত বহি আছে মই তেখেতক মই সুধিম মানে কোনখন চাইকেল কিমান কেনেকৈ কি হয় আপোনালোকক মই দেখাই আছোঁ আপোনালোকে চাই থাকক হাই কি খবৰ ভালে মোৰ ভালে আপোনালোকৰ ইয়াত আহিলোঁ ভাল লাগিলে আৰু আপোনালোকে অলপ কৈ দিব ইয়াৰ বিষয়ে মানে চাইকেলবিলাকৰ বিষয়ে বেছি অলপ বহুত মানে কেইবাটাও ষ্টাইলৰ আছে ন এতিয়া নতুনকৈ আহিছে নতুনকৈ আহিছে বোলে তেতিয়া প্ৰথমৰ পৰা আপুনি হেৰি কৰি দিয়ক এইফালে স্কুটি আছে স্কুটিটো পাবই আৰু প্লাছ আপুনি টাটা চাইকেল পাব আপুনি ধৰক কোম্পানী হিৰো পাব আছে এভন ফায়াৰফক্স পাব ৰেপেজিয়াৰ পাব ইলেক্ট্ৰিক আপোনাৰ এখন স্পেচিয়েল ইলেক্ট্ৰিক চাইকেল পাব ইলেক্ট্ৰিকৰ কোনখন দেখাই দিয়কচোন এইখন আগলৈ আছে ন মানে এইখন চাবলৈ ময়ো একদম আহি আছোঁ প্ৰথম দেখিছোঁ এইখন আপুনি 4 ঘণ্টা চাৰ্জ দিলে আপুনি 40 কিলোমিটাৰ চলাব পাৰিব 4 ঘণ্টা চাৰ্জ দিলে 40 কিলোমিটাৰ অ' মাই গড আৰু ইয়াৰ বেটাৰীটো ক'ত আছে দেখাই দিয়কচোন চাৰ্জাৰ পইণ্ট আছে চাৰ্জাৰ পইণ্টটো ন আৰু এইটো বেটাৰী যদি শেষ হৈ যায় তেতিয়া পেণ্ডেলে আপুনি যাব পাৰিব তেতিয়া সেইটো আপোনাৰ সুবিধা আছে তো ফ্ৰেণ্ডছ আপোনালোকে চাওক নতুন ষ্টাইলত নতুন আহিছে আগতেতো আৰু পূৰা পেডেল মাৰি গৈ থকা হৈছিলে নহয় কওকচোন আৰু এতিয়া আপোনালোকে যদি বিচাৰে কিনিব বিচাৰে আপোনালোকে ইয়াত আহিব পাৰে এইডোখৰ মধুপুৰ হয় নাই মধুপুৰ ডিমৌ মধুপুৰ হিৰো ডিলাৰৰ ওপৰত আপোনালোকে আহিব পাৰে আৰু আছে ন বিভিন্ন বহুতকেইটা কোম্পানী আপুনি পাব প্ৰায় আমাৰ 6-7টামান কোম্পানীৰ চাইকেল পাব 6-7টামান কোম্পানীৰ চাইকেল আছে ন তাৰপিছত এইবিলাক বাচ্চাবিলাকে ইমান ধুনীয়া সৰুৰ পৰা ডাঙৰলৈকে সকলোলৈকে পুৰুষ মহিলা উভয় মানে আপুনি চাইকেল পাই যাব লেডিছৰ আছে জেণ্টছৰ আছে এইবিলাক লেডিছৰ ন দামবিলাকো চবৰে মানে বেলেগ আছে এইটো তেওঁলোকে আহিলে গম পাই যাব আৰু ইমান বেছি দামো নহয় হয় বহুত ভাল লাগিছে দেই মইতো ল'ম কেতিয়াবা দেই আহিম কি খবৰ ভালে আছে ভাল লাগিছে আপোনালোকৰ ইয়াত আহি
তে চাই মেলি আহিলোঁ বহুত ভাল লাগিছে আৰু আপোনালোকে আহিব নিশ্চয় ভাল লাগিব এতিয়া তললৈ আহিছোঁ আমাৰ বাইদেউ কৰিছে হ'ল নাই হোৱা গাড়ী এতিয়া লোৱা হ'ল নতুন গাড়ী I don't ever slow up, no I don't take sh**. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up. I don't ever slow up, no I don't take sh**. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take sh**. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. Everything I do so instinctive and so passionate. Every word I move so descriptive like an adjective. I got a vendetta against people who patented being negative when you should be getting after it. I got facts over tracks, this and that. Spitting slow, spitting fast. I could roast, I could gas. Think I'm okay at last, but I don't know if that can erase all the past. And the pettiness, a reflection of the emptiness. Hilarious, you think you're with my time, you're delirious. Mysterious, because you hide behind a fake exterior. Inferior, you know I'll always be a bit superior. Get off of me, this ain't no humble brag. I want you to hear words, you can say them back. I want you to feel free from the chains that last, and to believe in what you got, it was built to last, yeah. Now that I've been put through, I never got anyone's help. I had to do it all myself. নতুন গাড়ী লৈছোঁ দেই নতুন গাড়ী আৰু চলাই ইমান ভাল লাগিছে মানে পিপিকে ইমান স্পীডত আহি পালোহি মানে আপোনালোকে ভাবিবই নোৱাৰিব এই দেখিছেনে বস্তু পালে আমি মানে এতিয়া বৰষুণ দিলে তিতিলোঁ অকণমান ৰাস্তাতে ৰৈ দিছোঁ ঘৰলৈ গৈ আছোঁ তাৰপৰা বেছি টাইম নালাগিলে ন বেছি টাইম নালাগিলে এইখন আমাৰ নতুন গাড়ী ঘৰলৈ নি আছোঁ এতিয়া ঘৰত গৈ ডবল মানে বহুত এটা হেৰি হ'ব কি হ'ব পাৰ্টি হ'ব ন পাৰ্টি হ'ব কি হ'ব কি দিবি কি গাহৰি এটা খুচি মানে আমাৰ বহুত মানে যিয়ে নহওক স্কুটি এতিয়া আৰম্ভ স্কুটিয়ে লৈছোঁ কিন্তু এটা মানে আনন্দ আৰু নহয়নে নহয় কচোন ভাল লাগিছে ন কষ্ট কৰি লৈছে বহুত কষ্ট কৰি লৈছে তাই লৈছে মানে এতিয়া আমি গৈ থাকোঁ অলপ বৰষুণটো এৰিছে বাৰু এইফালে আমাৰ গাঁওখন দেই এইফালেদি আমি যাম এতিয়া চুইককৈ উৰি যায় অৱশেষত মই আহি ঘৰ পালোহি আৰু ৰাতিকে পাৰ্টিটো হ'বই এতিয়া মই চাহ তাহ খাই আহিলোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই বুজি পাইছে আৰু যদি বুজি নাই পোৱা কিবা মোক জনাবলৈ নাপাহৰিব আৰু মই আজি আপোনালোকক এনেকুৱা এটা প্ৰতিষ্ঠানৰ বিষয়ে ক'লোঁ আৰু এনেকুৱা এটা প্ৰতিষ্ঠানৰ বিষয়ে আপোনালোকক আপোনালোকে পাব আপোনালোকৰ মন পচন্দৰ কোম্পানীৰ চাইকেল যেনে হিৰো টাটা BSA ৰেক্স গিয়াৰ আৰু লগতে পাব ইলেক্ট্ৰনিক চাইকেল আৰু যদি আপোনালোকে বিচাৰে স্কুটি আৰু বাইক লওঁ বুলি তেতিয়াহ'লে সেয়াও নিৰ্ভৰযোগ্য আপোনালোকে উচিত মূল্যত তাতে ক্ৰয় কৰিব পাৰিব আৰু এই প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰীৰ নাম হৈছে কবিতা গগৈ বাইদেউক মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ আৰু ইয়াৰ ঠিকনাটি হৈছে শিৱসাগৰ জিলাৰ ডিমৌ মধুপুৰ শিৱশক্তি অটোমোবাইল স্মাৰ্ট ৰাইডাৰ এক বিশ্বাসযোগ্য এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গতিকে ফ্ৰেণ্ডছ মস্ত আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে আপোনালোকে সদায় চাইকেল চলাওক তেনেহ'লে প্ৰিয় দৰ্শক আপোনালোকৰ মন পচন্দৰ চাইকেল আৰু স্কুটি আৰু বাইক আজিয়ে চইচ কৰক আৰু আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকলৈ আগবঢ়াই দিছোঁ তেওঁলোকৰ এড্ৰেছটো এই এড্ৰেছতে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যদি বিচাৰে আপোনালোকে অধিক জানিবৰ বাবে তেনেহ'লে তেওঁলোকৰ ফোন কলত অধিক জানিবৰ বাবে আপোনালোকে তেওঁলোকৰ নাম্বাৰত যোগাযোগ কৰিব পাৰে ধন্যবাদ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই